সকলোকে কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে কুশলে আছে আৰু আশা ৰাখিছোঁ আগলৈ সকলোৱে ভালে কুশলে থাকক। মই তৰালীয়ে তৰা ফ্লগছৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে জনাইছোঁ স্বাগতম। আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ পাকঘৰৰ পৰা। আপোনালোকৰ সৈতে এটা ৰেচিপি শ্বেয়াৰ কৰিম আম টেঙাৰ। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াতে মই লৈছোঁ দুটা কেঁচা টেঙা আম আৰু পিঁয়াজ, তাৰপিছতে অলপ চেনি, নিমখ আৰু হালধি দি বইল হ'ব দিলোঁ। আৰু এইখিনি মই মিক্সিত বগা সৰিয়হ, দুটা পিঁয়াজ এনেকৈ বটিব দিছিলোঁ, কিন্তু সেইখিনি ভালকৈ বটা নগ'ল কাৰণে পটাখনতো বটি ল'লোঁ। আৰু এইখিনি হৈ গ'ল মোৰ। তাৰপিছত কেৰাহীটো গৰম হ'বলৈ দিলোঁ। কেৰাহীটো ভালদৰে গৰম হোৱাৰ পিছত ইয়াতে অলপমান জাষ্ট নিয়মটো কৰি পেলাই মিঠাতেল দিলোঁ। আৰু তেলখিনি দিয়া হোৱাৰ পিছতে ভালদৰে গৰম হ'বলৈ দিব। ভালদৰে গৰম হোৱাৰ পিছত আমি যিখিনি বটি থৈছিলোঁ সেইখিনি ইয়াতে পেলাই দিম। আৰু এইখিনি এনেকৈ পেলাই দিয়াৰ পিছত ইয়াতে অলপ হালধিও দিব পাৰে, হালধি দিব। ভালদৰে এইখিনি ভাজি ল'ব। হালধিখিনি এনেকৈ লৰাই ভাজি ল'ব। আৰু তাৰপিছত এইখিনি ইয়াতে এপ্লাই কৰি দিব। চাবচোন খাই এদিন এনেকৈ আম টেঙা। আৰু এইখিনি উতলিব দিছোঁ মই। এইটো খুব টেষ্টি হয়। আৰু মই ইয়াতেও অলপমান চেনি নিদিয়া নহয় পিছত। আৰু এইখিনি মোৰ হৈ গ'ল। এয়া গৰম গৰম ধোঁৱা ওলাই আছে। আৰু মই আমাৰ খুৰীহঁতৰ কাৰণে বাতিটোত এইখিনি ৰাখি দিলোঁ। আকৌ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে। আজিলৈ ইমানেই। ধন্যবাদ।